বন্ধুসকল ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজি আমি আলোচনা কৰিম D.El.Ed আৰু B.Edৰ কথা। অসমত কিমানখন ইনষ্টিটিউট আছে, কিমানখন প্ৰাইভেট হয়, কিমানখন চৰকাৰী হয়, আপোনালোকে পেড এক্সামটো কেনেকুৱাকৈ দিব আৰু D.El.Ed শেষ, D.El.Ed B.Ed শেষ হোৱাৰ পিছত আপোনালোকে কেনেকুৱাকৈ শিক্ষকৰ ভেকেঞ্চিত নাইবা পোষ্ট আহিলে এপ্লাই কৰিব, তাৰ কাৰণে কি কি কোৱালিফিকেশ্যন লাগিব, কেৱল D.El.Ed B.Ed হ'ব নে কিবা বেলেগ আৰু কৰিব লাগিব, আজি সেই সকলো কথাখিনি আলোচনা কৰিম। পোনপ্ৰথমতে মই D.El.Edৰ কথা ক'ম। D.El.Ed মানে হ'ল ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন। এইটো এটা দুবছৰীয়া কোৰ্চ হয় আৰু প্ৰাথমিক শ্ৰেণীৰ শিক্ষক হ'বলৈ আপুনি D.El.Ed কোৰ্চ কৰিব লাগিব। এতিয়া মই ইয়াৰ এলিজিবিলিটিৰ কথা ক'ম। যিসকলে 10+2 অৰ্থাৎ হাই ছেকেণ্ডাৰী পাছ কৰি থৈ দিছে তেওঁলোক এই কোৰ্চৰ বাবে যোগ্য। তাৰ ওপৰতো হ'ব পাৰে তেওঁলোকে গ্ৰেজুৱেশ্যন কৰা নাইবা পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব পাৰে, কিন্তু হাই ছেকেণ্ডাৰীত কৰি তলত হ'ব নালাগিব, তলৰবিলাকে এপ্লাই কৰিব নোৱাৰিব। এতিয়া মই আপোনালোকক ইয়াৰ এডমিশ্যন প্ৰচেছটো ক'ম। SCRTয়ে প্ৰতি বছৰে পেড এক্সাম পাতে, প্ৰি এণ্ট্ৰি টেষ্ট এক্সামটো পাতে। এই এক্সামটোত কোৱালিফাই কৰিলেহে আপুনি এই কোৰ্চটোত এনৰলমেণ্ট কৰিব পাৰিব। এই বৰ্তমান সময়ত বেলেগ কোনো পদ্ধতি নাই যাৰ জৰিয়তে আপুনি D.El.Ed কোৰ্চটো কৰিব পাৰে। এই পেড এক্সামটো প্ৰতি বছৰে হয়, জুলাই মাহত এপ্লাই হয়, তেতিয়াহে কৰিব পাৰিব। পেড এক্সামটো দিয়াৰ পিছত আপোনালোকৰ এখন ইনষ্টিটিউট এলট কৰা হ'ব, য'ত আপুনি এই কোৰ্চটো কমপ্লিট কৰিব পাৰিব। অসমত মুঠ 64টা TEI মানে টিচাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন আছে। তাৰে ভিতৰত 52টা চৰকাৰী হয় আৰু বাকীকেইখন বেচৰকাৰী হয়। চৰকাৰীত হ'লে অলপমান সুবিধা বেছি হয়, তাত কম টকাতে হয়, কিন্তু বেচৰকাৰীত ল'লে আপোনালোকৰ অলপমান খৰচটো বেছি হৈ যাব, 30,000ৰ ওপৰত যাব পাৰে পাৰ ইয়াৰত। কিন্তু চৰকাৰীত হ'লে আপোনাৰ 5,000ত হৈ যায় পাৰ ইয়াৰ, আৰু প্লাছ ফৰ্ম ফিল আপৰ এক্সট্ৰা কৰি লোৱা হয়। সেয়ে চৰকাৰীত পালে ভাল হয়। এতিয়া মই B.Edৰ কথা ক'ম। B.Ed মানে হ'ল বেচেলৰ অফ এডুকেশ্যন। এইটো এটা 2 বছৰীয়া কোৰ্চে হয় আৰু এই B.Edৰ জৰিয়তে আপুনি আপাৰ প্ৰাইমাৰী মানে ক্লাছ 5ৰ পৰা হায়াৰ ছেকেণ্ডাৰী ক্লাছ 12লৈকে আপুনি শিক্ষকতা কৰিব পাৰিব। এতিয়া মই ইয়াৰ এলিজিবিলিটিৰ কথা কৈ আছোঁ, কোনে কোনে এপ্লাই কৰিব পাৰিব, কেনেকুৱাকৈ কৰিব। গ্ৰেজুৱেশ্যনৰ পৰা পষ্ট গ্ৰেজুৱেশ্যন সকলোৱে কৰিব পাৰিব, মানে গ্ৰেজুৱেশ্যনো কমপ্লিট আৰু পষ্ট গ্ৰেজুৱেশ্যন যদি কমপ্লিট হোৱাও নাই, এপিয়াৰিং চলি আছে, তেওঁলোকেও কৰিব পাৰিব। কিন্তু আপাৰ প্ৰাইমাৰীত শিক্ষকতা কৰিবলৈ হ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব, আৰু যেতিয়া আপুনি 10+2 মানে হায়াৰ ছেকেণ্ডাৰী শিক্ষকতা কৰিব, আৰু যদি আপুনি হায়াৰ ছেকেণ্ডাৰী শিকাব বিচাৰে তেতিয়াহ'লে পষ্ট গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিব লাগিব। এতিয়া মই এডমিশ্যন প্ৰচেছটোৰ কথা কৈ আছোঁ। D.El.Edৰ নিচিনাকৈ B.Edতো বিভিন্ন ইউনিভাৰ্চিটিয়ে, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি, এওঁলোকে পেড এক্সাম এটা কণ্ডাক্ট কৰে, আৰু যাৰ জৰিয়তে আপুনি গোটেই অসমতে চৰকাৰী বা বেচৰকাৰী দুয়োটা ফালে দিয়ে আপুনি B.Ed কোৰ্চটো কৰিব পাৰে। D.El.Ed বা B.Ed কৰাৰ পিছত আপুনি চৰকাৰীভাৱে ভেকেঞ্চিবোৰত এপ্লাই কৰাৰ বাবে যোগ্য হৈ যায় যদিও আপুনি CTET নাইবা Assam TET পাছ কৰিব লাগিব। বৰ্তমান সময়ত 2-3 বছৰ ধৰি Assam TET হোৱা নাই, সেইবাবে CTETয়ে কোৱালিফাই কৰি থ'ব লাগিব। আৰু যদি CTETৰ জৰিয়তে আমি অসম চৰকাৰৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যিবিলাক ভেকেঞ্চি আহে তাৰ বাবে আমি এপ্লাই কৰিব পাৰিম। আপুনি যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত শিক্ষকতা কৰিব বিচাৰে তেতিয়াহ'লেও সুবিধা আছে। তাৰ বাবে আপুনি ছুপাৰ টেট, পিছত D.SSB মানে দিল্লী ছাবঅৰ্ডিনেট ছাৰ্ভিচ ছিলেকশ্যন বৰ্ড, নাইবা KVS NVS, তাৰ বাবে আপুনি প্ৰিপেৰেশ্যন কৰিব পাৰে। কিন্তু সেইসকল কৰিবৰ বাবে আপুনি CTETটো কোৱালিফাই কৰিবই লাগিব। পেপাৰ 1, পেপাৰ 2 দুখন থাকে। পেপাৰ 1 মানে হৈছে লোৱাৰ প্ৰাইমাৰী 1ৰ পৰা 5, আৰু পেপাৰ 2 মানে হৈছে 6 to 8 মানে আপাৰ প্ৰাইমাৰী। দুটা প্ৰাইমাৰীয়ে হয়। D.El.Ed B.Ed সকলোবিলাকে এইটো CTETটো কোৱালিফাই কৰি থ'ব লাগিব। আৰু অসম চৰকাৰৰ আণ্ডাৰত যদি আপুনি শিক্ষকতা কৰিব বিচাৰে তেতিয়াহ'লে এই CTETটো কোৱালিফাই কৰিলে হ'ব। কিন্তু যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিৰ বাবে আপুনি বিচাৰে তেতিয়াহ'লে এইটো কোৱালিফাই কৰি পেলাই আপুনি কোৱালিফাই কৰা CTET কোৱালিফাই কৰাৰ পিছত আপুনি কেৱল এলিজিবল হৈ যাব। তেওঁলোকৰ এক্সামটো তেওঁলোকে কণ্ডাক্ট কৰিব, তাৰপিছত আপুনি সেই এক্সামটো দি পেলাইহে আপুনি চাকৰিটো ল'ব লাগিব। শেষত মই গোটেই কথাখিনি আকৌ এবাৰ ছামাৰাইজ কৰি দিছোঁ। D.El.Ed কৰিবলৈ আপুনি হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব, তাৰপিছত আপুনি D.El.Ed কৰিব পাৰিব, আৰু D.El.Edৰ জৰিয়তে আপুনি লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী দুয়োটা বিভাগতে টিচাৰ হ'বলৈ এলিজিবল হৈ যাব। তাৰপিছত B.Ed কৰিবলৈ আপুনি গ্ৰেজুৱেশ্যন নাইবা পষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব, আৰু ইয়াৰ জৰিয়তে আপুনি আপাৰ প্ৰাইমাৰীৰ পৰা হায়াৰ ছেকেণ্ডাৰীলৈ শিক্ষক হ'বলৈ এলিজিবল হৈ যাব।
আৰু দুটাই কৰিবলৈ আপুনি CTET কোৱালিফাই কৰিব লাগিব পেপাৰ 1 আৰু পেপাৰ 2 D.El.Ed ৰ বাবে পেপাৰ 1 পেপাৰ 2 দুটাই হয় আৰু B.Ed কৰাবিলাকৰ বাবে কেৱল পেপাৰ 2 হে হয় তাৰপিছত আপুনি চেন্ট্ৰেল শিক্ষক হ'বলৈ খুজিলে KVS MBS D.SSB পিছত সুপাৰ টেট UP টেট আপুনি এইবিলাক দিব পাৰিব যদি আপোনাৰ এই ভিডিঅ'টো চাই কিবা অলপ হ'লেও ইনফৰ্মেটিভ লাগিল তেতিয়াহ'লে ভিডিঅ'টোত লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ভাই ভণ্টি দাদা বাইদেউ বন্ধু তেওঁলোকে যদি D.El.Ed B.Ed কৰি আছে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মই যিহেতু নিজে D.El.Ed কমপ্লিট কৰিছোঁ আৰু মোৰ দাদা এজনে B.Ed কমপ্লিট কৰি থৈ দিছে সেয়ে যদি আপোনালোকৰ কিবা নোটছ লাগে তেতিয়া নোটছ নাইবা ইণ্টাৰ্ণশ্বিপ ৰিপৰ্ট লাগে তেতিয়াহ'লে মই সেইবোৰ প্ৰভাইড কৰি দিব পাৰিম কমেণ্ট কৰি দিবচোন যদি আপোনালোকক নোটছ পাতি লাগে নাইবা কুৱেশ্যন পেপাৰ লাগে ঠিক আছে বাৰু আজিৰ কাৰণে ধন্যবাদ